हेलो बंधुসকল ৰিউছ মোটিভেশ্যন চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এমএক্স প্লেয়াৰৰ এটা গোপন টিপছ। নিশ্চয় জানো আপুনি এখন এন্ড্ৰইড ফোন ব্যৱহাৰ কৰে আৰু এন্ড্ৰইড ফোনখনত নিশ্চয় এখন এমএক্স প্লেয়াৰ নামৰ এপ আছে আৰু এই এপটো সকলোৰে ওচৰত পপুলাৰ। এই এপটো পপুলাৰ হোৱাৰ এটাই কাৰণ যে এই এপটোত বহুতো ফিচাৰ আছে। এই বহুতো ফিচাৰ আছে যদিও এই এমএক্স প্লেয়াৰৰ সকলো ফিচাৰৰ বিষয়ে আমি কোনেও নাজানো। সেইকাৰণে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে কিডছ লক নো কি এইটো চোৱাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু কেনেকৈ আপোনাৰ মোবাইলতে এই কিডছ লকটো অন কৰিব সেইটো আপুনি জানিব পাৰিব। তো প্ৰথমতে মই ইয়াৰ পৰা এখন ভিডিঅ' চুজ কৰিছোঁ আৰু এখন ভিডিঅ' বজাই দিছোঁ। ভিডিঅ'টো বজাই দিলে কি হয়, ভিডিঅ'টো বজাই দিয়াৰ পিছত আপোনাৰ ইয়াত কোনোবা ঠাইত টাচৰ সম্ভাৱনা থাকে, ভলিউমটো কমি বাঢ়ি যায় বা ভিডিঅ'টো একেবাৰে বন্ধ হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে আমি এনেকুৱা তলাৰ নিচিনা চিহ্নটোত যেতিয়া ক্লিক কৰি দিম আৰু এনেকুৱা দেখাব আপোনাৰ এইটোৱে হ'ল কিডছ লক। এনেকুৱা দেখাব য'তেই আপুনি ক্লিক কৰিব, য'তেই ক্লিক কৰিব আপোনাৰ এনেকুৱা চিহ্ন দেখাব। তো এইটো খুলে কেনেকৈ এইটো আনলক কৰে আৰু ভিডিঅ'টো আকৌ আপুনি চাব। আপুনি প্ৰথমতে এই কোণাত আৰু 4টা কোণাতে যেতিয়া ক্লিক কৰিব আপোনাৰ লকটো খোল খাই যাব। আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। এনেকুৱা ধুনীয়া ফিচাৰ নহয়, আপোনাৰ থিম আহি যাব আৰু এইটো আনলক কৰাৰ কাৰণে এটা 4টা কোণাতে 4টা ক্লিক কৰিলে আপোনাৰ লকটো খোল খাই যাব। এই লকটো কৰে কেনেকৈ লকটো বনায়, কেনেকৈ আনলক কৰে সেইটো মই আপোনালোকক দেখাই আছোঁ। তো আমি প্ৰথমে একদম বেক বাটনত চলি যাম। বেক বাটনত গুচি যোৱাৰ পিছত আপুনি এই যে থ্ৰী ডটত ক্লিক কৰিব লাগিব। 3 ডটত ক্লিক কৰাৰ পিছত আপোনাৰ সেটিংছ বুলি এটা অপশ্যন পাব। সেটিংছত ক্লিক কৰিব। সেটিংছত ক্লিক কৰাৰ পিছত প্লেয়াৰ বুলি এটা অপশ্যন পাব। প্লেয়াৰত ক্লিক কৰিব। প্লেয়াৰৰ পিছত আপুনি কন্ট্ৰলছ বুলি এটা অপশ্যন পাব। এতে ক্লিক কৰি দিব। এতে ক্লিক কৰাৰ পিছত আপুনি এই কিডছ লক প্লাছ টাচ ইফেক্ট বুলি এটা অপশ্যন পাব। আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এই কিডছ লক প্লাছ টাচ ইফেক্ট বুলি পাব। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ ভিডিঅ'টো তেনেকুৱা দেখাব। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি ভাল লগা নাই ডিছলাইক কৰিলেও মই বেয়া নাপাওঁ। যে পৰৱৰ্তী সময়ত ভিডিঅ'টো কেনেকৈ বনাব লাগিব সেইটো যদি কমেণ্টত জনাই দিয়ে মই আপোনালোকক যথাসাধ্য তেনেকুৱা ভিডিঅ' বনাই দেখুৱাম। আৰু যদি ভাল লাগিছে নিশ্চয় এখন লাইক পাম আৰু এনেকুৱা এন্ড্ৰইড টিপছ পাবলৈ ৰিউছ মোটিভেশ্যন চেনেলটো এতিয়া আপোনাৰ মোবাইলত ছাবস্ক্ৰাইব কৰি লওক। থেংকছ ফৰ ৱেইটিং।